হেল্ল' বন্ধুসকল, পুনৰ এটা অদ্ভুত ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত এনে কেইটামান আচৰিত কথা ক'ম যিটো আপোনাক বহুত আমোদ প্ৰদান কৰিব আৰু লগতে চেনেলটো আগবাঢ়ি যোৱাত আপোনাৰ সঁহাৰি নিতান্ত কামনা কৰিলোঁ, যাৰ বাবে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নম্বৰ 10। বন্ধুসকল, কেতিয়াবা আপোনাৰ মনত প্ৰশ্ন উদয় হয়নে, পৃথিৱীত কিমান গছ গছনি আছে? এক প্ৰতিবেদন অনুসৰি কেইবছৰমানৰ আগতে আমেৰিকাৰ য়েল ইউনিভাৰ্চিটি অৱ আমেৰিকাই বিশ্বত ৰোপণ কৰা গছৰ সঠিক সংখ্যা ক'ব বুলি দাবী কৰিছিল। এই বিশ্ববিদ্যালয়ৰ গৱেষণাৰ প্ৰতিবেদন নেচাৰ আলোচনীত প্ৰকাশ পাইছিল আৰু ইয়াৰ মতে 3.04 ট্ৰিলিয়ন গছ পৃথিৱীত আছে। নম্বৰ 9। আপুনি জানেনে আকাশত কিমান তৰা আছে? বিশ্ব ব্ৰহ্মাণ্ডত 10,000 কোটি তাৰকাৰাজ্য আছে আৰু প্ৰতিটো তাৰকাৰাজ্যত প্ৰায় 20,000 কোটি তৰা আছে। নম্বৰ 8। বিশ্বত সৰ্বাধিক গোচৰ ৰুজু কৰা ব্যক্তিজনৰ নাম জানেনে আপুনি? নিশ্চয় নাজানে চাগে। তেওঁ হ'ল জনাথন লিঅ' ৰিচেছ। জনাথনৰ ওপৰত বিভিন্ন আদালতত প্ৰায় 26,000 গোচৰ ৰুজু কৰিছে, যাৰ বাবে তেওঁৰ নাম গিনিছ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত অন্তৰ্ভুক্ত কৰা হৈছে। আচৰিত কথাটো হ'ল যে জনাথনে অনুমতি অবিহনে নিজৰ জীৱনৰ বিষয়ে গিনিছ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত লিখাৰ বাবে তেওঁৰ ওপৰত ইমানবোৰ গোচৰ ৰুজু কৰিছিল। নম্বৰ 7। এই জোতাযোৰ দেখি আপুনি নিশ্চয় ভাবিছে চাগে জোতাযোৰ বনাওঁতে ভুলকৈ বনালে বুলি, কিন্তু এনে নহয়। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত মিত্ৰ শক্তিৰ চোৰাংচোৰাই এই জোতাযোৰ পিন্ধিছিল জাৰ্মানসকলক বিপথে পৰিচালিত কৰি বিপৰীত দিশলৈ লৈ যাবলৈ। নম্বৰ 6। জাপানৰ এটা আচৰিত নিয়ম যিটো শুনি আপুনি আচৰিত মানিব। জাপানত যদি কোনো ব্যক্তিয়ে ৰেলৰ তলত আহি আত্মহত্যা কৰে, তেন্তে যাত্ৰাত বাধা দিয়াৰ বাবে তেওঁৰ আত্মীয়ই জৰিমনা ভৰিবলগীয়া হয়। নম্বৰ 5। আমেৰিকাত বাস কৰা এজন ব্যক্তিয়ে ক'ৰবাৰ পৰা এটা ৰহস্যময় শিল বিচাৰি পাইছিল। এই শিলত বৈদ্যুতিক প্লাগ সদৃশ আকৃতি এটা দেখা যায়। আশ্চৰ্যজনক কথাটো হ'ল যে যেতিয়া বৈজ্ঞানিকসকলে এই শিলটো পৰীক্ষা কৰিলে, তেতিয়া এই শিলটো লাখ লাখ বছৰ পুৰণি বুলি গম পালে। ইয়াৰ পিছত বিজ্ঞানীসকলে ব্যক্তিজনক এই ৰহস্যময় শিলটো ক'ৰ পৰা পাইছিল সেই ঠাইৰ বিষয়ে সুধিছিল, যদিও তেওঁ সেই ঠাইখনৰ বিষয়ে প্ৰকাশ কৰিবলৈ অস্বীকাৰ কৰিলে। নম্বৰ 4। 1898 চনত দুজন ভাতৃয়ে একেলগে এজন বিখ্যাত চিত্ৰশিল্পী গোৱাৰ এখন ছবি 11 কোটি টকাত বিক্ৰী কৰিছিল। এই ছবিখন আছিল ভুৱা আৰু মাথো 750 টকাত বনোৱা হৈছিল আৰু এই দুয়োজন ভাতৃয়ে এই কাণ্ড কৰি বহুত সুখী হৈছিল, যদিও এদিন পিছত গম পালে যে ছবিখন বিক্ৰী কৰি পোৱা 11 কোটি টকাও ভুৱা আছিল। নম্বৰ 3। পেনচিলভেনিয়াৰ এগৰাকী আমেৰিকান খেলুৱৈ এমি মুলিক্স অভিনেত্ৰী হোৱাৰ উপৰিও ফেশ্বন মডেলো। জন্মৰ পৰাই তেওঁৰ 2খন ভৰি বেয়া। ইয়াৰ পিছতো তেওঁ হাৰ নামানিল আৰু কৃত্ৰিম ভৰিৰে আচৰিত কাম কৰিবলৈ ধৰিলে। তেওঁ সম্পূৰ্ণ 12যোৰ কৃত্ৰিম ভৰি আছে। নম্বৰ 2। জাপানৰ অভিযন্তাসকলে বিশ্বৰ ভিতৰতে দ্ৰুততম ইণ্টাৰনেট গতিৰ সৃষ্টি কৰি এক নতুন অভিলেখ গঢ়ি তুলিছে। জাপানীজ প্ৰযুক্তিৰে প্ৰস্তুত কৰা এই ইণ্টাৰনেটৰ গতি প্ৰতি ছেকেণ্ডত 319 টেৰাবাইট, যিটো 319,000 Gbps-ৰ সমান। বিশ্বৰ সৰ্বাধিক দ্ৰুত ইণ্টাৰনেট গতিৰ অভিলেখ জাপানৰ নেশ্যনেল ইনষ্টিটিউট ফৰ কমিউনিকেশ্যন টেকন'লজিৰ নামেৰে নামাকৰণ কৰা হৈছে। নম্বৰ 1। সাধাৰণতে গৰু গাখীৰত 3-5% চৰ্বি থাকে, আনহাতে মহৰ গাখীৰত প্ৰায় 7-12% চৰ্বি থাকে। কিন্তু এই পৃথিৱীত এনেকুৱা এটা প্ৰাণী আছে যাৰ গাখীৰত সৰ্বাধিক চৰ্বি থাকে।